নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ভাস্কৰ পিংকছ ব্লগ। বন্ধু বান্ধৱীসকল, এইকেইদিন মানে কি মই সময়ৰ অভাৱত একো ভিডিঅ' বনাব পৰা নাই। আজি ভাবিলোঁ মঙলবাৰ মন্দিৰতো যাম একবাৰ, গতিকে এটা ভিডিঅ' বনাওঁ, ভিডিঅ' বনাই আপলোড কৰোঁ। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মন্দিৰটো ওচৰত জেগা, গতিকে বলক এই চাৰ্কেলখন লৈ আমাৰ যাত্ৰাটো আৰম্ভ কৰি দিওঁ। অলপমান গ'লে মন্দিৰটো পাম, তেতিয়াহ'লে বলক এই চাৰ্কেলখন লৈ আমি মন্দিৰলৈ। পেডেল মাৰি 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 হনুমান মন্দিৰলৈ যাওঁ। হে মেৰা ৰয়েল এনফিল্ড। হনুমান মন্দিৰত অহা গৈছি, গতিকে বাবা শ্ৰীচৰণত দিব পৰা দুটামান হালধীয়া ফুল ছিঙি লওঁ। এইকেইটা হ'ল হালধীয়া ফুল, বাবা শ্ৰীচৰণত দিব পৰা। দুটামান বগা ফুলো লৈ লওঁ। বগা ফুল নোহোৱাই হৈছে, বগা ফুল নাই দেখো গছত। পাই গ'লো এটা, এই হ'ল বগা ফুল। আৰু এইটো হৈছে আমাৰ গাঁৱত থকা হনুমান মন্দিৰ। মই হনুমান মন্দিৰ আহি পালোঁ। এতিয়া মন্দিৰ আহি পালোঁ, যাতে ভৰিখন ধুই লওঁ ভিতৰত সোমোৱাৰ আগতে। ভৰি হাতটো ধোৱা হ'ল, এতিয়া মন্দিৰৰ ভিতৰত সোমাওঁ। এইটো আমাৰ গাঁৱত থকা হনুমান মন্দিৰ। এইটো হৈছে আমাৰ গাঁৱত থকা হনুমান মন্দিৰটো। আৰু ইয়াত গণেশৰ মূৰ্তিও আছে। যিহেতু আমাৰ প্ৰথম পূজা গণেশকে কৰা যায়, সেইকাৰণে গণেশ বাবাৰ ওচৰত চাকি ধূপ-বন্তি লগাই লওঁ। তাৰপিছত হনুমান বাবাৰ শ্ৰীচৰণত পূজা কৰিম। এতিয়া মই পূজা-শান্তি কৰি লওঁ। আৰু এনেদৰে আৰু এনেকৈ চাকি ধূপ জ্বলাই পূজা শেষ কৰিলোঁ। এতিয়া এটা নিৰ্মালি লওঁ, আৰু এনেকৈ চাকি ধূপ জ্বলাই মই পূজা শেষ কৰিলোঁ। এতিয়া মন্দিৰৰ পৰা ওলাই যাম আৰু এতিয়া মন্দিৰৰ পৰা আহিলোঁ। আৰু মোৰ পূজা পাঠ কৰা হৈ গ'ল। এতিয়া মই আকৌ দোকান যাওঁ, দোকান খোলোঁ। তাৰপিছত আকৌ ভিডিঅ' আৰম্ভ কৰি আছোঁ। তেতিয়ালৈকে বাই।